11 নম্বৰ কোন হয় আৰু Shimron Hetmeyer কানেকশ্যনটো কি ACS ষ্টেডিয়ামত হেৰি 100 চেঞ্চুৰী স্ক'ৰ কৰা উত্তৰটো চাই লৈছো চিমৰন হেটমায়াৰ ODI চেঞ্চুৰী বৰ্ষাপাৰা ষ্টেডিয়াম গুৱাহাটী এটা দিয়ক তেখেতৰ ACS ষ্টেডিয়াম বৰ্ষাপাৰা লিখিলে হ'ল কাৰেক্ট চিমৰন হেটমায়াৰ ACS ষ্টেডিয়াম বা বৰ্ষাপাৰাত ODI চেঞ্চুৰী হাফ 0.5 1 ওকে কাৰেক্ট নেহৰু ষ্টেডিয়াম নহয় খালি ACS ষ্টেডিয়াম বা বৰ্ষাপাৰা ষ্টেডিয়াম No, Surya Kumar Yadav নহয় নহব বৰ্ষাপাৰা এছিয়া থাকিব লাগিব বৰ্ষাপাৰা লিখিছে বৰ্ষাপাৰা লিখিলে হ'ল এছিয়া বা বৰ্ষাপাৰা সেইটো নহব এইটো হেৰি নহব নাপায় মানে মানুহজন নিলিখিলে এইটো শুদ্ধ লিখি লাভ নাই গতিকে মানুহজন লিখিবই লাগিব চিমৰন হেটমায়াৰ নিলিখিলে তেওঁ বৰ্ষাপাৰা লিখিলে নহব Yes. এইটো মানুহজন শুদ্ধ হলে আহিব চেঞ্চুৰীটো লিষ্টখন এক্সস্টিভ হয় যিহেতু গতিকে মানুহজন নাম ভুল হলে কেনেকৈ নম্বৰ দিম নাপায় নম্বৰ কুৱেশ্যন নেক্সট কি হয় হিৰোশ্বিমা নাগাসাকি আৰু বেলেগ আনচাৰ এটা হৈছে বুলি যদি কওঁ উত্তৰ চাই লওঁ অস্বিচ আৰু নাগা হিৰোশ্বিমা চ' কিতাপখন মই ৰিচেণ্টলি পঢ়িছিলোঁ পঢ়িবলগীয়া কিতাপ এখন 0.5 পাব এটা শুদ্ধ হ'লে 0.5 পাব অস্বিচ আৰু হিৰোশ্বিমা হয় গতিকে ঠিক আছে যাব পাৰোঁ 13 নম্বৰ কি হয় বান্ধৱগড় একেবাৰে সহজ আছিলে বান্ধৱগড় সম্পূৰ্ণ শুদ্ধ উত্তৰ সকলোৱে দিছে যিহেতু বান্ধৱগড় যদি বান্ধৱগড় লিখিছে 1 নম্বৰ 13 নম্বৰটো বান্ধৱগড় 14 নম্বৰ